গতিকে সেইখিনিৰ কাৰণে বেলেগকৈ একো প্ৰিপেৰেশ্যন কৰিবলগীয়া হোৱা নাই আৰু গোটেইকেইজন চাগে এনেকৈ আমি নিতুৱে মাজতে অভিনয় এৰি দিছিলে সি এইমাত্ৰ যে ক'লে চিমেণ্ট বালিৰ কথা সেইটো লাইন লিখি গুচি গৈছে এনেকুৱা এটা চিটুৱেশ্যন আছে কিন্তু সুব্ৰতে আকৌ জোৰ কৰিলে আৰু সেইটো থাকে ন মই এটা বয়স পোৱাৰ পিছত আপুনি টি চাৰ্ট এটা কিনিবলৈ ঘৰৰ পৰা পইচা বিচাৰিব নোৱাৰে বা ঘৰৰ পৰা আমাক যিমান মৰম কৰিলেও কেতিয়াবা কিছুমান বস্তু দিব নোৱাৰে প্ৰতিটো বিহুতে আমি কাপোৰ লৈ পোৱা নাই মানে বুজিছেনে বেছি ক'বলৈ অকণ সেই বিহুৰ কাপোৰটো যোগাৰ কৰিবলৈ কেতিয়াবা এনেকুৱা হয় সেইটো পইচাই মই মোৰ কাপোৰ কিনিব পাৰোঁ মই পেণ্ট আৰু চাৰ্ট কিন্তু ভণ্টিক কেতিয়াবা দেউতাই কয় ন এইটো বিহুত নালাগে দে কাপোৰ বহাগ বিহুত ল'বি তেতিয়া মানে ভণ্টিক লৈ গৈ পিনি সেইটো কাপোৰ কিনি মোৰ নিজলৈ নোলোৱাকৈও দিন গৈছে মানে সেইটো মা দেউতাই মোক বেয়া পায় বা দিয়া নাই বুলি নহয় কেতিয়াবা দিব নোৱাৰে মানে সেইকাৰণে মই পকা মিস্ত্ৰী কাম কৰিবলৈ গুচি গৈছিলোঁ তথাপিও মই দিনটো পকা মিস্ত্ৰী কাম কৰি আহি ৰাতি মই চাইকেল লৈ আকৌ MSR থিয়েটাৰ ছ'চাইটিলৈ যাওঁ তাত নাটক কৰোঁ দেখিছে পংকজদাহঁতে সুব্ৰতে ঘৰত কয় যে ইমান দিনটো কষ্ট কৰি আহিছ নালাগে দে নাটক কৰিবি কেনে তেনেকৈ একমাহ অহা যোৱা কৰি মেলি নাটক কৰোঁ সেইটো ভাল পোৱা বস্তু ইয়াত সোমাই থকা বস্তু সেইটো তেতিয়া কোনো পাৰিশ্ৰমিক নাছিলে আমাৰ আমি একো পইচা নাপাওঁ সেইটোৰ পৰা মানে নাটকৰ পৰা যিমান যি হ'লেও আঁতৰি থাকিব নোৱাৰোঁ